যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি এইবাৰ আপোনালোকে সকলোৱে অৰুণোদয় পাই যাব হ'ব এতিয়া ভাত নাখালেও হ'ব নেকি আৰু আজি মই এটা কথা ক'ব খুজিছো যে মই মানুহৰ মাজত যাওঁ প্ৰথমকৈ অৰুণোদয় পোৱা নাই আগত বিশ্বাস নকৰিছিল এতিয়া বিশ্বাস কৰে আৰু আপোনালোকক মই কথা দিছো আজিৰ পৰা আপোনালোকে চিন্তা নকৰিব যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাক অৰুণোদয় মাকুমত মই দিহে এৰিম হ'ব আৰু যদি আপোনালোকে অৰুণোদয় নাপায় অহাবাৰ বিজেপিক ভোটে নিদিব এই সঁচা সঁচিকৈ নিদিয়াকৈ নাথাকিব আকৌ দিব কিন্তু মই কৈছো আৰু এনে কিন্তু দিয়াটো দিবই দিবনে নাই নহলে ষ্টেজত আছে এমএলএ হবৰ কাৰণে চিন্তা কৰা মানুহবোৰ মোকে বেয়া পাব দাদা আমাৰ ভাঙি থৈ গল বুলি চবে এতিয়া এক মিনিট ৰক বাবু অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত আমাৰ কি কি কাম হ'ব পাৰে এখন ঘৰত ৰেচন কাৰ্ড থাকিলে আমি অৰুণোদয় পাব পাৰো সেই কাৰণে মই সকলোকে ৰেচন কাৰ্ডখন দিয়াই দিলো ৰেচন কাৰ্ডখন থাকিলে 5 কেজি চাউল আমি বিনামূলীয়াকৈ পাব পাৰো ৰেচন কাৰ্ডখন থাকিলে উজ্জ্বলা গেছ পাব পাৰো বজাৰতকৈ 400 টকা কিমান টকা কম তেলি বজাৰত গেছৰ সিলিন্ডাৰ আৰু উজ্জ্বলা সিলিন্ডাৰ কিমান 400 টকা হা 300 টকা কমত পায় সাবসিডি পায় এটা ৰেচন কাৰ্ড থাকিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন কাৰ্ড দিয়ে যে বেমাৰ আজাৰ হলে আমি চিন্তা কৰিব নালাগে 5 লাখ টকা লৈকে আমি বিনামূলীয়া ট্ৰিটমেন্ট পাব পাৰো এতিয়া আৰু এটা ৰেচন কাৰ্ড থকা পৰিয়ালৰ কাৰণে আৰু এটা আঁচনি বনাই আছো যিটো আঁচনি আহিলে দুখীয়া দৰিদ্ৰ ৰাইজৰ বহুত সুবিধা হ'ব আজি আপোনালোকে জানে যে প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়ালত এজন এজন উপাৰ্জনকাৰী ব্যক্তি থাকে উপাৰ্জনকাৰী ব্যক্তিজনৰ ভগৱানে নকৰক কিবা কাৰণত যদি মৃত্যু হয় বা বেমাৰ হয় ঘৰখনত ইনকাম নোহোৱা হৈ যায় চৰকাৰৰ পৰা টকা খুজিলো এমএলএ 25,000 20,000 টকা দিলে কাৰ্ডত গলো 5 লাখ টকা লৈকে ট্ৰিটমেন্ট পালো কিন্তু নগদ টকা আমাৰ হাতত নাথাকে আৰু মৃত্যু হলে পৰিয়ালটোতো অন্ধকাৰ নামি আহে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডৰ পৰিয়ালৰ মুৰব্বীজনক আমি এটা ইন্সুৰেন্স কৰাই দিম ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিয়ে চৰকাৰে ইন্সুৰেন্সৰ প্ৰিমিয়াম দিব আৰু ভগৱানে নকৰক কাৰোবাৰ ঘৰত বিপদ হলে ইন্সুৰেন্স কোম্পানীৰ পৰা পলিচিখন আমাৰ হাতত থাকিব পলিচিখন দেখুৱাই আমি ইন্সুৰেন্স কোম্পানীৰ পৰা টকাটো আনিব পাৰিম আগত কোনে চিন্তা কৰিছিল এইবিলাক কথা জয় অসম বুলি কলেতো জয় অসম নহয় হয় জানো কাম কৰিলেহে জয় অসম হ'ব যদি মানুহে মাটিৰ পট্টা নাপায় মানুহে যদি জীয়াই থকাৰ সুবিধা নাপায় আন্দোলন কৰি থাকিলে কাম হ'ব নেকি আজি আমি আপোনালোকক কি কল এখন ৰেচন কাৰ্ড তাৰ প্ৰথম লৰাটো হল 5 কেজি চাউল দ্বিতীয় লৰাটো হল উজ্জ্বলা গেছ তৃতীয় লৰাটো হল আয়ুষ্মান ভাৰতৰ কাৰ্ড ছোৱালীজনী হল অৰুণোদয় আৰু পঞ্চমটো আকৌ ইন্সুৰেন্স তাৰমানে এখন ৰেচন কাৰ্ড 5টা বেটা বেটি